নমস্কাৰ বন্ধু বান্ধৱীসকল, দেৱী ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ পৰা বাবুৰ গৰমৰ বন্ধ আৰম্ভ হৈ গ'ল। তাৰ কাৰণে ভাবিলোঁ বাবুক অকণমান ঘূৰাই লৈ আহোঁ, কিন্তু তাৰ ইয়াত টোপনিৰ পৰা উঠাবই পৰা নাই। তাক টোপনিৰ পৰা উঠাবৰ কাৰণে বহুতেই কষ্ট। অৱশেষত যেন তেনে টোপনিৰ পৰা উঠালোঁ। এয়া চাওকচোন, তথাপিতো মনটো একেবাৰেই ভাল নহয়। আমি দুটা ওলাই পৰিলোঁ, ছেম ড্ৰেছ পিন্ধি, পিংক কালাৰ। আৰু অলপ দূৰ আহিয়ে মোৰ স্কুটিখন আধা ৰাস্তাতে থৈ, যিহেতু অলপ দূৰ হয় তাৰ কাৰণে স্কুটি লৈ নাযাওঁ, আৰু পিলপিলিলেই আমি দুটা এয়া ওলাই আহিছোঁ। আপোনালোকে চাই থাককচোন আমি ক'ত যাব ওলাইছোঁ আজি। আমি আহিছোঁ এই ওৱান বাইট ৰেষ্টুৰেণ্টখনলৈ, যিখনত খোৱা বস্তুবোৰ খুবেই সোৱাদৰ হয়। আৰু এনেধৰণে চিৰি দি ওপৰলৈ যাব লাগে, আৰু চিৰি দি উঠিয়ে ফ্ৰণ্টতে কেইটামান ধুনীয়াকৈ দুটা চৰাই লাইটিং কৰি লগাই থোৱা আছে, আৰু ওৱান বাইট বুলি লিখি থোৱা আছে। আৰু এইখনেই হৈছে সেই ওৱান বাইট ৰেষ্টুৰেণ্টখন, যিখন ধূপধৰা মেইন টাউনতে হয়, ধূপধৰাত। আৰু বস্তুবোৰ খুবেই টেষ্টি খাবলৈ পোৱা যায় ইয়াত। আপোনালোকক এখন ৰেষ্টুৰেণ্টখন এবাৰ দেখাই দিছোঁ, চাওকচোন কেনেধৰণৰ। পৰিৱেশটো খুবেই ভাল হয়। ফাৰ্ষ্ট ফ্ল'ৰত আছে ওৱান বাইট ৰেষ্টুৰেণ্টখন। বাহিৰৰ চাইডে আপোনালোকক দেখাই দিছোঁ, আৰু এনেধৰণে ফুল লগাই পিনে ধুনীয়াকৈ সজাই থোৱা আছে। এইফালে এয়া চাওক, ওৱান বাইট ৰেষ্টুৰেণ্ট বুলি ডাঙৰকৈ লিখি থোৱা আছে। খুবেই পৰিৱেশটো ভাল লগা হয়। আৰু এয়া বাবুৰ মনটো বিশেষ ভাল নহয়, যিহেতু টোপনিৰ পৰা উঠি আহিছিলে, আৰু ৰেষ্টুৰেণ্টত অৰ্ডাৰ দিওঁতে বহুত দেৰি ৰ'বলগীয়া হয়, তাৰ কাৰণে সি ভাল নাপায়। আৰু সি এটা বাৰ্গাৰ অৰ্ডাৰ কৰিছিলে। ফাইনেলি এয়া বাৰ্গাৰটো আহি পাই গ'লহি। চিকেন বাৰ্গাৰ খাই সি খুবেই ভাল পায়, তাৰ কাৰণে প্ৰায়ে সময় পালে তাক ইয়াক বাৰ্গাৰ খুৱাবলৈ লৈ যাওঁ। এতিয়া গৰমৰ বন্ধত বহুত দিন যিহেতু খাব নাপাব, ঘৰৰ পৰা দূৰ হয় যিহেতু বহুতখিনি, তাৰ কাৰণে অনা নহ'বই চাগে। তাৰ কাৰণে আজি বন্ধৰ লাষ্টৰ দিনাই তাক খুৱাই ল'লোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু কমেণ্টৰ যোগেৰে জনাব মোৰ ভিডিঅ' চাই কেনেকুৱা পালে। আপোনালোকে যদি কমেণ্ট কৰে আমি নতুন এটা ভিডিঅ' বনাবলৈ অনুপ্ৰাণিত হওঁ যিহেতু। লাষ্টত বাবুৰ বাৰ্গাৰ খোৱা মেলি শেষ হৈ এয়া বিল পে' কৰি আছোঁ। মোৰ একো খাবৰ ইচ্ছা নাছিলে, তাৰ কাৰণে মই একো নাখালোঁ। আৰু বাৰ্গাৰটো বিশেষ বেছি দামো নহয়। আপোনালোকে এবাৰ আহি চাবচোন কেনেধৰণৰ লাগে, খোৱা বোৱাবোৰ টেষ্ট কৰিব পাৰিব। এয়া আমি বাৰ্গাৰৰ বিল পে'মেণ্ট কৰি চেঞ্জখিনি লৈ ৰাস্তাত আহিলোঁ। ৰাস্তাতে আমি পালোঁ কাঁচা চানাৰ দোকান। 10 টকাৰ কাঁচা চানাও কিনি ল'লোঁ খাম বুলি। তাৰপিছতে আছিলে এটা মিনি শ্বপিং মল। মিনি শ্বপিং মলটোত সোমালোঁ। শ্বপিং মলটোত ইয়াত আপোনাৰ কাপোৰ কানিৰ বাহিৰে ঘৰৰ লাগতিয়াল যিমান বস্তু লাগে সকলোখিনি ইয়াত পোৱা যায়, কিন্তু আমি সেই ঘৰৰ লাগতিয়াল বস্তু লগা ছাইডটোত যোৱা নাছিলোঁ। বাবুৰ খেলা বস্তুৰ ছাইডতহে অকল চকু আছিলে। সি খেলা বস্তুবোৰ খুবেই ভাল পায়, তাৰ কাৰণে ইটোৰ পিছত সিটো খেলা বস্তুৱে চাই গৈছিল আৰু খেলি আছিল, কিন্তু একো ল'ব বিচৰা নাছিলে সি, মাত্ৰ বস্তুবোৰ চাইহে আছিলে। এয়া চাওকচোন, বস্তুবিলাক কি ধুনীয়াকৈ সজাই থোৱা আছে, তাৰ কাৰণে সি ভাল পাই আহিব শ্বপিং মলত। কিন্তু অতবোৰ বস্তু চোৱাৰ পিছতো তাৰ ভাগৰ বোলে লাষ্টত এটা চকলেটহে লাগে তাক। এই এটা চকলেট লৈ আমি যিহেতু স্কুটিখন ৰাস্তাত থৈ গৈছিলোঁ, তাৰ কাৰণে স্কুটিখনত উঠি ল'লোঁ, স্কুটিখন লৈ ল'লোঁ ৰাস্তাতে। তাৰপিছত আহি আমি ফাইনেলি এয়া ঘৰ পাই গ'লোহি। ঘৰৰ বাৰাণ্ডাতে বাবু এয়া বহি আছে। আৰু চাওকচোন, ঘৰৰ ভিতৰত সোমায়ে সি এয়া চকলেটটো আনপেক কৰাত লাগি গ'ল। এইবাৰহে তাৰ মনটো ভাল লাগিছে, যিহেতু এই চকলেটটোত বহুতকেইটা চকলেট থাকে, জেমছ, ডেইৰী মিল্ক, 5 ষ্টাৰ এনেধৰণৰ। এইবাৰহে তাৰ মনটো ফূৰ্তি হৈছে। অথনিয়াৰ পৰা মনটো একেবাৰে মাৰি আছিলে। এইবাৰ টোপনি জালটো তাৰ এইবাৰহে যেন গৈছে, যিহেতু কেঁচা টোপনিৰ পৰা তাক উঠাই লৈ গৈছিলোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।
মই কথা নক'বা বুলি কৈছিলোঁ নে নাই হা একো মনত নাথাকে নেকি